কৰি গঢ়ি তোলে। তাৰ উদাহৰণ আমি কাক দেখুৱাম? মহাত্মা গান্ধীক দেখুৱাম। মহাত্মা গান্ধীওতো আগৰ নিচিনা এজন মানুহে আছিল। অহিংসা নীতিৰে তেওঁ ভাৰত স্বাধীন কৰিলে, সত্যৰ দ্বাৰা তেওঁ ভাৰত স্বাধীন কৰিলে। সেইকাৰণে তেওঁ মানৱ হৈও আজি মহামানৱ ৰূপে আমাৰ মাজত পৰিগণিত হৈ থাকিল। গতিকে ধৰ্মই কি কৰে চাওক আপোনালোকে, দানৱক মানৱ কৰে আৰু মানৱক মহামানৱ কৰি গঢ়ি তোলে। ধৰ্মই ইমান শক্তি আছে ধৰ্মত। আৰু ধৰ্মৰ দ্বাৰাইহে আমি প্ৰতিজন ব্যক্তিয়ে এজন প্ৰকৃত মানৱ হিচাপে আমি সমাজত চিনাকি দিব পাৰো। ধৰ্মৰ দ্বাৰাইহে আমি প্ৰকৃত মানৱ হিচাপে আমি সমাজত নিজকে চিনাকি দিব পাৰো। আৰু এই ধৰ্মৰ দ্বাৰাহে একোখন সমাজ ধৰি ৰাখিব পৰা যায়। ধৰ্ম অবিহনে আপোনালোকে কেতিয়াও সমাজ ধৰি ৰাখিব নোৱাৰে। বিশৃংখল হব, মাৰপিট হব, চেদেলি হব, এটা গাঁৱত 4-5টা খেল হব, হয় নহয়? কিন্তু ধৰ্মই কি কৰে? এখন সমাজক একত্ৰিত কৰি ৰাখে আৰু যিমান ব্যক্তি আছে সকলোকে সংস্কাৰ দিব পাৰে। ইমান শক্তি ধৰ্মত। গতিকে সেইকাৰণে আমি ধৰ্মত সদায় শৰণাগত হৈ আমি ধৰ্ম সুন্দৰকে পালন কৰিব লাগে। এতিয়া আহিলে জীৱশ্ৰেষ্ঠ মানৱ হৈ আমাৰ দুটা কৰ্ম আছে। এটা হ'ল ব্যৱহাৰিক কৰ্ম আৰু আনটো হ'ল পাৰমাৰ্থিক কৰ্ম। ব্যৱহাৰিক কৰ্ম অথনি অলপ কৈ গৈছে। আমি ৰাতিপুৱা শুই উঠাৰ পৰা সন্ধিয়া টোপনি নোযোৱালৈকে যিমানখিনি কৰ্ম কৰো এইখিনি গোটেই ব্যৱহাৰিক কৰ্মতে পৰে। মই চাকৰি কৰিছিলো, ইও ব্যৱহাৰিক কৰ্ম। আপোনালোকে খেতি বাতি কৰিছে, কোনোবাই বেপাৰ বাণিজ্য কৰিছে, ইও ব্যৱহাৰিক কৰ্মই। কিন্তু এই প্ৰত্যেকটো ব্যৱহাৰিক কৰ্ম সৎ হব লাগে বুলি কৈছে। নিকা সৎ সত্য কৰ্ম হব লাগে বুলি কৈছে। কোনোবাই হাজিৰা কৰিছে, ইও ব্যৱহাৰিক কৰ্ম। কোনোবাই স্কুল পঢ়ি আছে, ইও ব্যৱহাৰিক কৰ্ম। গতিকে জীৱনৰ প্ৰতিটো কৰ্মই হ'ল ব্যৱহাৰিক কৰ্ম আৰু এই কৰ্ম সদায় সততা হব লাগে বুলি কৈছে, সত্য হব লাগে বুলি কৈছে, সৎ হব লাগে বুলি কৈছে। আৰু লগতে কি কৈছে? পাৰমাৰ্থিক কৰ্ম। এই ব্যৱহাৰিক কৰ্মৰ লগতে আৰু এটা কৰ্ম আমাক জীৱশ্ৰেষ্ঠ মানৱক জাপি দিছে। এই কৰ্মটোৱে হ'ল যে পাৰমাৰ্থিক কৰ্ম, তাৰমানে ঈশ্বৰ ভক্তি কৰা, ঈশ্বৰ সেৱা কৰা, ঈশ্বৰ ভজা কৰ্ম। ৰাতিপুৱা, গধূলি আৰু দুপৰীয়া এই তিনিটা সময়ত আমি নিত্য যজ্ঞ কৰ্ম কৰিব লাগে। ইয়া হ'ল পাৰমাৰ্থিক কৰ্ম। অকল ব্যৱহাৰিক কৰ্ম কৰিলে আত্মা মুক্তি নহয়, বা ব্যৱহাৰিক কৰ্মটো বাদ দি অকল পাৰমাৰ্থিক কৰ্ম কৰিলেও আত্মা মুক্তি নহয়। কি কৈছে? মই পাৰমাৰ্থিকটো কৰিলো, মোৰ যদি ব্যৱহাৰিক যদি চব ভুল হয়, ইফালে মই নিত্য কৰ্ম কৰি আছো, ৰাতি হলে বস্তা লৈ পেলাই মই লোকৰ বাৰীত গলো, এইটো জানো হব? পকা ৰঙালাও পকি আছে কাৰোবাৰ বাৰীত চাঙৰ ওপৰত, মই দেখি পালো। মই যদি ভাবো তোক সন্ধিয়া আহিম ৰ, মই গাহৰি মাংস লগত আজি দিম খেপুলি, গধূলি হল, গৰু 5টা মান ছিঙি পেলাই মোনাত ভৰাই লৈ আহিলো, এইটোতো মোৰ ব্যৱহাৰিক সৎ কৰ্ম নহল। গতিকে হাজাৰ ঈশ্বৰ সেৱা কৰিলো, তাৰ মুক্তি নাই। গতিকে দুইটা কৰ্মই সৎ হব লাগিব, ব্যৱহাৰিক আৰু পাৰমাৰ্থিক। ইয়াক আমাক এনেকা তুলনা দি বুজাইছে, চৰাইয়ে কেতিয়াও এটা দেউকাৰে আকাশত নিগাজিতে উৰিব নোৱাৰে, উৰিব বিচাৰিলে সি পৰি থাকে। ঠিক তেনেকেই আমি অকল ব্যৱহাৰিক বা পাৰমাৰ্থিক যিকোনো এটা কৰ্ম কৰিয়ে আমাৰ গন্তব্যস্থান আমি লাভ কৰিব নোৱাৰো। আমাৰ গন্তব্যস্থান কি? ব্ৰহ্মপ্ৰাপ্তি, ঈশ্বৰ লাভ কৰা, মুক্তি, আত্মা মুক্তি দিয়া। গতিকে ঠিক পক্ষীও ঠিক তেনেকাই তেওঁলোকৰ গন্তব্যস্থান এটা দেউকাৰে উৰি কেতিয়াও সি লাভ কৰিব নোৱাৰে। দুটা দেউকাৰেহে নিগাজিতে আকাশত উৰি তেওঁৰ গন্তব্যস্থান তেওঁ লাভ কৰিব পাৰে। আমি জীৱশ্ৰেষ্ঠ মনুষ্য তেনেকাই ব্যৱহাৰিক আৰু পাৰমাৰ্থিক দুইটা কৰ্ম সৎভাৱে কৰিহে আমি আমাৰ গন্তব্যস্থান ব্ৰহ্মপ্ৰাপ্তি হব পাৰো। ইমান সুন্দৰ আমাক বিধান দিছে শাস্ত্ৰই। সেইকাৰণে আইসকল, বাবাসকল, এই দুটা কৰ্ম আপোনালোকে খুব সুন্দৰভাৱে কৰক, আত্মা মুক্তি হবই। এতিয়া আমি জীৱবোৰে নকওঁ আৰু মই মানুহক কম, আমি 1 ছেকেণ্ড সময়
কৰ্ম নকৰাকে থাকিব নোৱাৰে পৰ আত্মায়ো ঠিক তেনেধৰণৰে এক ছেকেণ্ড ঈশ্বৰেও কৰ্ম নকৰাকে থাকিব নোৱাৰে ঈশ্বৰে যদি এক ছেকেণ্ড কৰ্ম নকৰাকে যদি থাকে নহয় এইটোৱে ব্ৰহ্মাণ্ড শেষ হ'ব এবাৰ সূৰ্যটো লুপ্ত হৈছিলে আমাৰ ফালে ঘণ্টা কটা লাগি গ'ল চিঞৰি বাকৰি একেবাৰে 1 মিনিট লুপ্ত হলে ব্ৰহ্মাণ্ডই শেষ তাৰ অন্ধকাৰে বেলেগ একেবাৰে একোৱেই নাই আলু গুটি এনেকে হৈ যায় ইফালে হৈছিলে নাই হৈছিলে মনত নাই আৰু আধা ছেকেণ্ড মানহে লুপ্ত হৈছিলে ন তাতে কিমান হুলস্থুল 1 মিনিট লুপ্ত হ'ব লাগিলে পৃথিৱীকে কাৰণ তেওঁৰ পৰাই গোটেই ব্ৰহ্মাণ্ড সৃষ্টি হৈছে সৃষ্টি স্থিতি প্ৰলয় তেওঁৰেই গতিকে সি 1 মিনিট শেষ হ'ল মানে ব্ৰহ্মাণ্ড শেষ একো নাই আৰু ঠিক তেনেকৈ গতিকে পৰমাত্মাই যদি কৰ্ম নকৰে বতাহ নবলিব পানী নবব পোহৰ নহব বৰষুণ নহব ইত্যাদি মুঠতে ব্ৰহ্মাণ্ডই শেষ একো নাই আৰু আলুটি ঠিক মানুহেও ঠিক তেনেকাই 1 ছেকেণ্ডো কৰ্ম নকৰাকে থাকিব নোৱাৰে কৰ্মৰ ফল ইপিঠি আৰু সিপিঠি কৰ্মৰ লগত ফল এনি টাইম লাগিয়ে থাকে এটকাটো যেনেকে ইপিঠি সিপিঠি কৰ্ম আৰু ফল ইও ইপিঠি সিপিঠি যি যেনেকে কৰ্ম কৰিব তেনেকে ফল লাভ কৰিব ভাল কৰ্ম কৰিলে ভাল ফল শুনিয়ে গলো কিন্তু এই কৰ্মৰ ফল আমি 4 প্ৰকাৰে লাভ কৰিব পাৰো যে 4 প্ৰকাৰে আমি কৰ্ম ফল লাভ কৰিব পাৰো কিছুমান কৰ্মৰ ফল আমি লগে লগে পাব পাৰো আকো কৰি ভিডিঅ' বনাই আছিল হয় বনাই আছে ভাইটি গ'ল গৈছে আমাৰ যিটো কৰ্ম এই কৰ্মৰ ফল আমি 4 প্ৰকাৰে লাভ কৰো আপোনালোকে চাব খাই থাকো কথাও শুনি থাকো কিছুমান কৰ্মৰ ফল আমি লগে লগে পাওঁ 1 নম্বৰ দ্বিতীয়তে কিছুমান কৰ্মৰ ফল আমি 1 বছৰৰ পিছত পাওঁ তৃতীয়তে কিছুমান কৰ্মৰ ফল আমি বুঢ়া বুঢ়ী বয়সত পাওঁ আৰু কিছুমান কৰ্মৰ ফল আমি অহা জন্মত লাভ কৰিম মানে পিছৰ জন্মত লাভ কৰি বুলি কোৱা হয় পিছৰ জন্মত 1 নম্বৰত কিছুমান কৰ্মৰ ফল লগে লগে পাওঁ 2 নম্বৰত কিছুমান কৰ্মৰ ফল 1 বছৰৰ পিছত পাওঁ 3 নম্বৰত কিছুমান কৰ্মৰ ফল বুঢ়া বুঢ়ী বয়সত পাওঁ আৰু 4 নম্বৰত কিছুমান কৰ্মৰ ফল পিছৰ জন্মত লাভ কৰিম এই 4 প্ৰকাৰে আমি কৰ্মফল লাভ কৰো এইখিনি আপোনালোকে নিজে নিজে উলিয়াই ল'ব আৰু কেনেকে কোৱা হয় বুঢ়া বুঢ়ী বয়সত আজি বহুত পিতৃ মাতৃয়ে কিছুমান ভুগি আছে মই দেখিছো আৰু এয়া হল পিতৃ মাতৃৰ নিজস্ব কৰ্মৰ ফল ল'ৰা ছোৱালী এনে জন্ম দিলেই নহব এতিয়া আইসকলক অলপ গালি দিব লাগে শ্ৰেষ্ঠতম মাতৃ কাক কৈছে কোনোবা উত্তৰ দিব পাৰিব নেকি এজন ল'ৰা বা ছোৱালী পঢ়ুৱাই MA পাছ IAS ACS প্ৰণালী ডাঙৰ চাকৰি দিলে শ্ৰেষ্ঠতম মাতৃ হ'ব নোৱাৰে বুলি কৈছে তেতিয়া কোনজনী মাতৃ শ্ৰেষ্ঠতম মাতৃ উলিয়াওকচোন আপোনালোকে ঘপককে কোনোবা কৈ পঠিয়াব পাৰিব নেকি নোৱাৰে নোৱাৰে যি মাতৃয়ে ল'ৰা ছোৱালী জন্ম দি সৰু বয়সৰ পৰাই ঈশ্বৰ সেৱা কৰিবলৈ শিকায় সেই মাতৃক শ্ৰেষ্ঠতম মাতৃৰ আখ্যা দিছে সেই মাতৃহে বোলে শ্ৰেষ্ঠতম মাতৃ ঈশ্বৰ সেৱা কৰিবলৈ শিকোৱা মাতৃজনীকহে শ্ৰেষ্ঠতম মাতৃ বুলি কৈছে কাৰোবাৰ ল'ৰা ছোৱালীয়ে IAS পাছ কৰিব পাৰে মাতৃৰ তত্ত্বাৱধানত কিন্তু তাক সেই মাতৃকো শ্ৰেষ্ঠতম মাতৃ বুলি কোৱা নাই কাৰণ IAS হল কি হল কেতিয়াবা হয়তো পিতৃ মাতৃক গাড়ী উঠাই নি গুৱাহাটীত এৰি থৈ আহিব তাৰপিছত কি হব বৃদ্ধাশ্ৰমত পাবগৈ নহয় জানো কিন্তু যেতিয়া নেকি ঈশ্বৰ ভক্তি কৰিবলৈ ল'ৰা ছোৱালীক শিকাব ল'ৰা ছোৱালী যেতিয়া ধৰ্মীয় দিশত
জ্ঞানী গুণী হ'ব কোন পিতৃ মাতৃক সেই বৃদ্ধাশ্ৰমত থোৱা, কোন পিতৃ মাতৃক গুৱাহাটীত নি বোলে এৰি থৈ অহা নোৱাৰে কি কেতিয়াও। পিতৃ মাতৃৰ বাক্য পালন কৰিব, সদায় পিতৃ মাতৃক ঈশ্বৰ স্বৰূপ বুলি ভাবি তেওঁ ভক্তি কৰিব, এনেকে চলিব। সেইকাৰণে ঈশ্বৰ ভক্তি কৰিবলৈ শিকোৱা মাতৃক শ্ৰেষ্ঠতম মাতৃ বুলি শাস্ত্ৰই আমাক কৈছে। এতিয়া নিত্যকৰ্মত সোমাও। আত্মা কেনেকৈ মুক্তি পায় তাৰ বিষয়ে অলপ কম, বেছি নকওঁ আৰু। আইসকলে গৈয়ে আছে, আমনি লাগিলে বেছি নকওঁ আৰু। এই জৈগৰ কথাটো অলপ কম। কালিৰ পৰা জৈগৰ কথা শিকাই আছে বাবাসকলে, সেইকাৰণে মই জৈগটো আজি কোৱা নাই। তথাপি নিত্য কৰ্মবোৰ কেনেকে কৰিব লাগে সেইবোৰ অলপ কম। কিয় কৰিব লাগে, কৰিলেনো কি হয়, ভগৱান শ্ৰীকৃষ্ণইনো আমাক কেলে কৰিবলৈ কৈছে। প্ৰকৃততে আমিহে কৃষ্ণ ভক্ত এতিয়া ক'বলৈ গ'লে। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাত কেনেধৰণৰ যজ্ঞ দিব লাগে চব গাইছে। আৰু আমি অথনি যে মন্ত্ৰ গাই পেলাই যে আমি প্ৰসাদ দিলো, লাষ্টৰ মন্ত্ৰটো এইটো ভগৱান শ্ৰীকৃষ্ণই দিয়া শ্ৰীমদ ভাগৱত গীতাত। দুটা আমি অনা হৈছে শ্ৰীমদ ভাগৱত গীতাৰ পৰা, দুটা লৈ যাম, দুটা অনা হৈছে। তেতিয়া আমি ক'বলৈ গ'লে আমি প্ৰকৃততে আমিহে কৃষ্ণ ভক্ত। আমিহে প্ৰকৃত কৃষ্ণ ভক্ত, কাৰণ কৃষ্ণৰ কথা আমি পালন কৰিবলৈ যজ্ঞ দিয়ে আছো। গতিকে যি নহওক, শ্লোকত এনেকা কৈছে যে নিয়তম কুৰু কৰ্ম তম কৰ্ম যায়ো হিয় কৰ্ম ন শৰীৰ যাত্ৰাপি তেন প্ৰসিদ্ধ কৰ্ম ন। তাৰমানে আমাৰ ভগৱান শ্ৰীকৃষ্ণই কৈছে যে জীৱশ্ৰেষ্ঠ মনুষ্যই সদায় নিত্য কৰ্ম কৰা উচিত বা নিত্য যজ্ঞ কৰিবই লাগে। নিত্য যজ্ঞ যদি নকৰে বা নিত্য কৰ্ম যদি নকৰে, তেতিয়া সেই শৰীৰৰ যি যাত্ৰা বা এই মায়া সংসাৰৰ পৰা এই আত্মাই কেতিয়াও মুক্তি নাপায় বুলি কৈছে। যদি নিত্য যজ্ঞ নকৰে, নিত্য কৰ্ম নকৰে, এই মায়া সংসাৰৰ পৰা এই আত্মাই বুলি কেতিয়াও মুক্তি নাপায়। ডাইৰেক্ট কৈছে, এজনী চৰাই মাৰিলে যিমানটো পাপ হয়, নিত্য কৰ্ম নকৰিলে তাতকে 3 গুণ পাপ হয় বুলি শ্ৰীমদ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈ গৈছে। কোনটো ডাঙৰ হ'ল? ব্ৰইলাৰ এটা মাৰিলে যিমানটো বোলে পাপ হয়, নিত্য কৰ্ম নকৰিলে তাতকে বোলে 3 গুণ বেছি পাপ হয় বোলে। সেইকাৰণে কৈছে নিয়তম কুৰু কৰ্ম তম কৰ্ম যায়ো হিয় কৰ্ম ন শৰীৰ যাত্ৰা পিছ তেন প্ৰসিদ্ধ কৰ্ম ন। জীৱশ্ৰেষ্ঠ মনুষ্যই সদায় নিত্য যজ্ঞ দিব লাগে। যদি নিত্য যজ্ঞ যদি নিদিয়ে, তেতিয়াহ'লে তেওঁলোকৰ আত্মাই কেতিয়াও এই মায়া সংসাৰৰ পৰা মুক্তি নাপায় বা মুক্তি নহয়। তেতিয়া আমিতো দিবই লাগিব এতিয়া নিত্য যজ্ঞ। এতিয়া বেদৰ মতেতো 3 টাইম দিব লাগে, ত্ৰিসন্ধিয়া বেদৰ মতে, ৰাতিপুৱা দুপৰীয়া আৰু গধূলি। কিন্তু আমি কিছুমানে চাকৰিত থাকো, অফিচত, কিছুমানে বেপাৰ কৰি দূৰত, কিছুমানে হাজিৰা কৰি ওপৰ ঘৰত থাকে, খেতি বাতিয়ে কৰাই পথাৰত থাকে। আমি দুপৰীয়াৰ নিত্য যজ্ঞটো আমি দিব নোৱাৰো, সময়ৰ অভাৱ বা সময়ৰ লগত আমাৰ নিমিলে। কিন্তু ৰাতিপুৱা গধূলি 2 টাইমটোতো আমি আৰামছে নিত্য কৰ্ম কৰিব পাৰো, যজ্ঞ দিব পাৰো। সৰু সৰু খৰি কাটিলে প্ৰসাদটো ধুনীয়াকে বনাই ললো, ধুনীয়াকে নিত্য কৰ্ম কৰিলো, 4 অংগবাণী কৰিলো। যজ্ঞৰ লগত 4 অংগবাণী কৰিবই লাগিব নিজৰ কাৰণে, অকল জগতৰ কল্যাণৰ কাৰণে কৰিলে নহব, নিজৰ আত্মাৰ কাৰণে কৰিব লাগিব। ওমকাৰ জপ প্ৰাণায়াম এইটো কৰিবই লাগিব। গতিকে এই কৰ্মটো কৰিবৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণইও আমাক বাৰে প্ৰতি শ্ৰীমদ ভাগৱত গীতা কৈ গৈছে। এতিয়া ইয়াৰ মাজতে নিত্য কৰ্মটো কৰিলে কি কি গুণাগুণ হয়, এই গুণাগুণ খিনিও আমি জানিব লাগিব। এতিয়া আইসকলে মুষ্টিদান থৈ না নথৈ মইতো নাজানো, মৰিগাঁৱত মই 2 দিনেই হৈছে আজিৰ লগত। ভাত বনোৱাৰ আগত ওম সদগুৰু কৈ পেলাই এমুঠি চাউল টেকেলিত ভৰোৱা নিয়মটো আছে নে? পাহৰি যায়। তেতিয়াতো আপোনালোকে শাস্ত্ৰৰ মতেতো আপোনালোকে পাপভেদ হৈকন কৰি আছে, পাপভেদ খাই আছে। ঈশ্বৰক নিদিয়াকে যেতিয়া বনাই খায়, ৰান্ধি খায়, এইটো বোলে পাপভেদ খোৱা হয়। শাস্ত্ৰই কৈছে মন নাই, ভগৱান শ্ৰীকৃষ্ণই বাৰে বাৰে কৈছে। গতিকে ভাত বনোৱাৰ আগত এমুঠি ওম সদগুৰু কৈ পেলাই টেকেলিত থব লাগে, তাৰপিছত বনাই খাব লাগে। এইখিনি যদি নাই, তেতিয়া যোনে নিত্য কৰ্ম কৰিছে
তেতিয়া ৰাতিপুৱা শুই উঠিলে আপোনালোকে চোতাল সাৰিলে, মন্দিৰ চাফা কৰিলে, গা পা ধুলে, ধুনীয়াকে নিত্য কৰ্ম কৰিলে। নিত্য কৰ্ম কৰাৰ লগে লগে ফুল প্ৰথমে ঈশ্বৰকে দিয়া হয়। ঈশ্বৰকে দিলে মুষ্টিদাৰ নথলেও ঈশ্বৰক দিয়া হৈ গ'ল। 1 নম্বৰ গুণ। 2 নম্বৰ গুণ, পঞ্চখোলা পাপৰ পৰা হাত সাৰিব পাৰে বোলে। এজন মুনিয়েও 5টা পাপৰ পৰা হাত সাৰিব নোৱাৰে। আমিতো মুনি নহয়, আমাৰ পাপ কিমান হ'ব? কুইণ্টেলকে কুইণ্টেল হ'ব না, কুইণ্টেলকে কুইণ্টেল পাপ হয় আমাৰ। এজন মুনিৰে যদি 5টা পাপ হয় জ্ঞানে অজ্ঞানে, আমিতো মুনি নহয়, ঋষি মুনি নহয়, আমাৰ পাপ কুইণ্টেলকে কুইণ্টেল হ'ব। সেই পঞ্চগুণা পাপৰ পৰা হাত সাৰিব পাৰে বোলে। অজ্ঞানে জ্ঞানে অজ্ঞানে আয়োগৰ হয় 5টা পাপ। কিয় হয়? জুই জ্বলাই ভাত বনালে, তাত পোক পৰুৱা মৰিলে, 1 নম্বৰ পাপ। পানী উতলালে, তাত জীৱাণুবোৰ আছিলে, মৰিলে, 2 নম্বৰ পাপ। 3 নম্বৰত শিলপাতাত বেচিলে, কণ ঘন সৃষ্টি, জিৰা মছলা এইবোৰ কণবোৰ বধ কৰিলে, 3 নম্বৰ। 4 নম্বৰত ঢেঁকী ধান খুন্দিলে, তাতো বধ কৰিলে। 5 নম্বৰত বাঘনীয়ে যেতিয়া হাৰা পোছা কৰে, অনেক পোক পৰুৱা, বালি চাহি, কীট পতংগ আদি হত্যা কৰা হ'ল, মৰোৱা হ'ল। এই 5টা পাপৰ পৰা আইসকলে কেতিয়াও হাত সাৰিব নোৱাৰে। আমিতো হাৰিমহে অলপ, আপোনালোকৰ হাৰিবলৈ ৰাস্তা নাই। গতিকে নিত্য কৰ্ম আপোনালোকে কৰিবই লাগিব। 2টা গুণ পালো না, মই খুব চুনুকে কৈছো আৰু দেই, অলপ ধনী পলৰ নিচিনা পলাইছো আৰু মানুহবোৰ অলপ লৰিবলৈ চলিবলৈ ধৰিলে নহয়, ময়ো অলপ ধনী পলৰ নিচিনা পলাইছো আৰু সেইকাৰণে সেইফালে যাম আৰু এতিয়া। 3 নম্বৰ গুণাগুণ হ'ল কলিৰ গ্ৰাহৰ পৰা হাত সাৰিব পাৰি। কলি জাগা দিছিলে ক'ত? আপোনালোকেতো মোতকে বেছি জানে। মদত দিলে থাকিবলৈ, জুৱাত থাকিবলৈ দিয়ে, বেচা নাৰীক থাকিবলৈ দিয়ে, আৰু ক'ত? যি ঘৰত পঞ্চচোনা পাপ আছে তাত থাকিবলৈ জেগা দিলে, আৰু পুৰত দিলে। এইকেইটা জাগাত কলি তই থাকিবি বুলি পৰীক্ষিত ৰজাই জেগা দিলে। তাৰমানে নিত্য কৰ্ম নকৰা মানুহৰ ঘৰত সদায় হুলস্থুল হৈ থাকে, শান্তি নহয়। মাক বাপেক ল'ৰা ছোৱালীৰ মাজত হাই কাজিয়া, ভায়েক ভনীয়েকৰ মাজত হাই কাজিয়া, ককাই ভায়েকৰ মাজত হাই কাজিয়া, মুঠতে ঘৰখনৰ যিটো বাতাবৰণ ই অশান্তি হৈ থাকে। পিতৃ মাতৃৰ কথা নুশুনে ল'ৰা ছোৱালী, কিন্তু নিত্য কৰ্ম কৰা ঘৰত সদায় শান্তি। পিতৃ মাতৃ ল'ৰা ছোৱালীও আদি গুৰু বুলি মানিব, সেৱা কৰিব, ভক্তি কৰিব। ভায়েক ভনীয়েকৰ মাজত কাজিয়া নহ'ব, ককাই ভাইৰ মাজত কাজিয়া নহ'ব। ঠিক তেনেকে বাতাবৰণটো খুব শান্তি হয়। গতিকে এই হুলস্থুলীয়া পৰিৱেশৰ পৰা নিত্য কৰ্ম কৰি থকা ব্যক্তিসকলে হাত সাৰিব পাৰে। হাই কাজিয়া, মাৰপিট, হিংসা হিংসি, বেয়া কথা বেয়া মাত এইবোৰ নচলে। নিত্য কৰ্ম নোহোৱা ঘৰৰ মাত কথাবোৰ অলপ খেচেৰা, এইটো এনেকুৱা বুলি কয় ইত্যাদি ইত্যাদি আছে, আৰু মই এইবোৰ কৈ নাথাকো। কিন্তু নিত্য কৰ্ম কৰা মানুহৰ ঘৰৰ মাত কথাবোৰ সদায় শান্ত শিষ্ট। বাবা ক'ত যাও, এনেধৰণৰ। নিত্য কৰ্ম নোহোৱা ঘৰৰ, ধৰ্ম নজনা ঘৰৰ মানুহবোৰ আৰু এটা কথা ভাল পইচা লাগে নেকি, এই ইত্যাদি ইত্যাদি। আৰু এই সৰু সৰু উদাহৰণ দিছো আৰু মই। গতিকে ঠিক তেনেকে আৰু গতিকে কলিৰ গ্ৰাহৰ পাৰেও হাত সাৰিব পাৰে নিত্য কৰ্ম কৰা ব্যক্তিসকলে। 3টা গুণ পালো আমি নিত্য কৰ্মৰ দ্বাৰা। 4 নম্বৰ গুণ হ'ল আত্মা মুক্তি। আমাৰ আত্মায়ো অৱশেষত মুক্তি পায়। 4টা গুণ পালো আমি নিত্য কৰ্ম কৰাৰ লগে। কিমান গুণাগুণ আছে নিত্য কৰ্ম, চিন্তা কৰিছে আপোনালোকে? গতিকে এইকাৰণে নিত্য কৰ্মটো আপোনালোকে কৰক, নিজৰ কাৰণেহে, নিজৰ আত্মা মুক্তিৰ কাৰণেহে। কাকো দিব নালাগে এই সম্পত্তিটো, নিজৰ কাৰণেহে। পৃথিৱীত আহিছো, আত্মাই মুক্তি নোপোৱালৈকে আমি জন্মিয়ে থাকিব লাগিব, মৰিয়ে থাকিব লাগিব। গতিকে ঈশ্বৰে আমাক পঠিয়াই থাকিব। গতিকে আমাৰ এই দুখৰ সংসাৰত, মায়াৰ সংসাৰত আৰু থাকিবলৈ দৰকাৰ নাই। ইয়াৰ পৰা তালি টোপোলা মাতি গুচি যাব লাগে। আৰু দ্বিতীয়টো চাওঁ, কৰ্ম ব্ৰহ্মোদ্ভৱম বিধি ব্ৰহ্মাক্ষৰ সমুদ্ভৱম তস্মাৎ সৰ্বগতং ব্ৰহ্ম নিত্যং যজ্ঞে প্ৰতিষ্ঠিতম। আমিনো কেলে যজ্ঞ দিব লাগে এই কথাটো কৈছে। যজ্ঞ বোলে বেদৰ পৰা সৃষ্টি হৈছে। বেদ বোলে স্বয়ং পৰমাত্মাৰ মুখেদি প্ৰকাশ হৈছে, ওলাইছে। সেইকাৰণে তস্মাৎ মানে সেইকাৰণে সৰ্বগতং ব্ৰহ্ম,
সকলোতে বিৰাজমান হৈ থকা ব্ৰহ্মই নিত্যম যজ্ঞম প্ৰতিষ্ঠিত ক্ৰম সদায় বোলে যজ্ঞতেই আছে বোলে। ব্ৰহ্ম সদায় বোলে যজ্ঞতেই আছে, ঈশ্বৰ বোলে সদায় যজ্ঞতেই আছে। সেইকাৰণে আমি যজ্ঞ দিওঁ। আৰু যজ্ঞত কিয় আমি জুইত পুৰিলো? আমাক আজি কিছুমান মানুহে কয় কলি যুগত যজ্ঞ নাই নহয়, কিয় যজ্ঞ দি আছে? কলিৰ একমাত্ৰ হৰিনামৰ বাদে বুলি গতি নাই। সেই কোৱা মানুহজনে সদায় যজ্ঞ দি আছে, তেওঁ উপলব্ধি কৰিয়েই পোৱা নাই। আমি এতিয়া এই মণ্ডপত সত্য যুগে বোলে জ্ঞান, ক্ষেত্ৰা যুগে বোলে যজ্ঞ, জাপৰত পূজা বোলে কলি হৰিনাম। সত্য যুগ কোনটি? সেই জোনবেলি তৰা, আকাশ, পানী, মাটি গোটেই দেখোন একে প্ৰকাৰে আছে। কোনটো আমি সত্য যুগ বুলি কম এতিয়া? মাতৃৰ গৰ্ভত আমি যেতিয়া আছিলো সেইটোৱে সত্য যুগ। আমি কাজিয়া লাগিব নাজানো, হিংসা কৰি পোৱা নাই, বেয়া মাত, বেয়া কথা, কোনো বেমাৰ আজাৰ, কোনো একোৱেই নাই। একমাত্ৰ আমি ধ্যানত আছিলো যে এই মেৰ পাকৰ পৰা প্ৰভু মোক সোনকালে উদ্ধাৰ কৰা। ভূমিষ্ঠ হোৱাৰ পিছত মই আপোনাকে সদায় স্মৰণ কৰিম। কিন্তু ভূমিষ্ঠ হোৱাৰ পিছত এই মায়াই আগুৰি ধৰিলে, পাহৰি গল। মায়াই আগুৰি ধৰাৰ লগে লগে এৱা এৱা বুলি কান্দিবলৈ ধৰিলে। মায়াই ধৰিলে সেই ভক্তি যে কৰিছিলে, প্ৰভু মোক ইয়াৰ পৰা সোনকালে বাহিৰ কৰা, মই আপোনাক সদায় ভক্তি কৰিম, এই কথা পাহৰি গল। আৰু কেতিয়াবা আপোনালোকে বেয়া নকব দেই, বেয়া নকব, গালি নিদিবলে। মই কিছুমান ভুলত কৈ গৈছো আৰু গৰ্ভত থাকোতে কিছুমান ল'ৰা ছোৱালীয়ে মানে খুব লৰাই। তেতিয়া আমাৰ মাসকলে কি কয়, ল'ৰা বা ছোৱালীয়ে খেলিছে বুলি কয়। আচলতে সি খেলা নাই, পূৰ্বজন্মৰ যি কৰ্মফল, সেই কৰ্মফল দেখি পেলাই চখ খাই উঠে। সি চখে খাইছে, ই একদম সত্য ধ্যানত আছে। আৰু পূৰ্বজন্মৰ যিবিলাক কৰ্মফল, সেই কৰ্মফলবোৰ সি দেখি আছে। কাৰণ পৰমাত্মাৰ এটা হেৰিতে থাকেতো, তাৰপিছত ই চখ খাই উঠে। তাকে আমাৰ মাতৃসকলে কয় খেলিছে বুলি কয়। আচলতে খেলা নাই, খেলা নাই, ই চখ খাই উঠিছে। তাৰপিছত ভূমিষ্ঠ হোৱাৰ পিছত চব পাহৰি, মায়া সংসাৰ, মায়াই ধৰিলে। ক'ত আৰু এইটো ভক্তি কৰাৰ কথা আহিল? সেইটোকে সত্য যুগ বুলি কৈছে। তাৰপিছত আহিলে তেত্ৰা যুগ। এতিয়া নিজৰ তাত আনিব লাগিব, ব্ৰহ্মাণ্ডক বিচাৰি থাকিলে নহব। এইটো নিজৰ তাত আনিলো, জন্ম হোৱাৰ পিছত অলপ ডাঙৰ হলো, এতিয়া শিক্ষা আহৰণ কৰিব লাগে। স্কুলত গৈ শিক্ষাগুৰুৰ ওচৰত শিক্ষা লব লাগে। পিতৃ মাতৃ আদি গুৰুৰ পৰা মাম পানী পানী এনেকে কিবা কিবি শিকাব, হাতত ধৰি ধৰি টানি টানি খোজকাঢ়িবলৈ শিকাব, আদি গুৰুৱে শিকায়। আৰু লাষ্ট গুৰুটো হল শিক্ষাগুৰু। পৰমাত্মাৰ সত্য পথ কেনেকে আহৰণ কৰিব পাৰো, সেইটো শিক্ষাগুৰুৰ পৰাই লাভ কৰো। গতিকে এই শিক্ষা আহৰণ কৰা সময়টোক তেত্ৰা যুগৰ লগত তুলনা কৰিছে। বাল্যকালৰ শিক্ষা গ্ৰহণ বুলি সেইকাৰণে কৈছে। আদি গুৰু, শিক্ষাগুৰু, দীক্ষাগুৰু, তিনিটা গুৰুৰ মাধ্যমেদি শিক্ষা গ্ৰহণৰ সময়। সেইকাৰণে প্ৰহ্লাদক 5 বছৰ বয়সত দীক্ষা দি পেলাই ধৰ্ম শিক্ষা দিয়াইছিলে। এতিয়া আমাৰো সেই কথাটোৱে আছে যে মানুহে মানি নলয়, সেইটো তেত্ৰা যুগ বুলি কৈছে। দাপৰ বিয়া বাৰু কৰিলো, ল'ৰা ছোৱালী হল, পত্নী আছে, ঘৰ সংসাৰ হল। দাপৰত পূজা, পূজা মানে খোৱা বোৱা, পিন্ধোৱা উৰুৱা, সেইটোহে পূজা বুলি কৈছে। মোৰ তিৰিৰ কাৰণে ফুল পিন্ধাব লাগিব, চাদৰ মেখেলা কিনি দিব লাগিব, ল'ৰা ছোৱালীৰ পিন্ধা উৰা, শিক্ষা আদি গ্ৰহণ, এইবোৰে হ'ল পূজা। কলিৰ হৰি নাম, কলি মই নিজে কৰ্ম কৰিব নোৱাৰো, খৰি কাটিব নোৱাৰো, গা ধুব নোৱাৰো, একমাত্ৰ মুখেদি ঈশ্বৰৰ নাম। এইটোৱে কৈছে অন্তিম সময়। অন্তিম সময়ত মুখেৰে ঈশ্বৰৰ নাম আৰু আমি নিজে কৰ্ম কৰিব নোৱাৰিম। বৃদ্ধকালত বুঢ়ী সময়ত গা ধুবলৈ নোৱাৰিম, ঠাণ্ডাত মৰি থাকিম, মন্দিৰতে সোমাব নোৱাৰিম, কোনে যোগাৰ দিব আমাক? হয় নহয়? মুখেৰে ওচৰত নিযুক্ত দিব, দাঁতকেইটা হলেতো কৰিব, এনেকে হব, হয় নহয়? কেনেকে মন্ত্ৰ গাইছে হেৰি কৰিব পাৰিব? নোৱাৰো। সেইকাৰণে অন্তিম সময়ত মুখেদি ৰাম নাম বা হৰি নাম আমি কম বুলি কম। এইটোৱে কৈছে হয়তো এটা দাঁতৰ পুৰি। এই মণ্ডপত যেনেকে আমি সাত্বিকী প্ৰসাদেৰে যজ্ঞ দিলো, শুকান জলকীয়া 10টামান ভৰাই দিছো, থাকিব পাৰে নেকি ইয়াত? ৰাতুল বাবা
শুকান জলকীয়া দুটা ভৰাই দিছো থাকিব পাৰে নেকি এইটাই ভূত খেলা দি চব পৰাব লাগিব হয় নহয় উমেশ পাল সুস্বাদু কিমান ধুনীয়া ধুনীয়া আমি প্ৰসাদ বনাই পেলাই আহুতি দিছো সুন্দৰ গোন্ধময় হয় নহয় কিমান ধুনীয়া বাতাবৰণ সৃষ্টি হৈছে এইটো হ'ল সাত্বিকী যজ্ঞ সাত্বিক কৰ্ম সৎ কৰ্ম এই যজ্ঞটো আমাৰ দেহাত লৈ গুচি আহক আপোনালোকে গানটো হ'ল কাঁহী প্ৰসাদটো হ'ল ভাত তৰকাৰী পিটিকা চামুচেৰে প্ৰসাদ দিছো হাত দুটা চামুচ